মই যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰিবৰ কাৰণে গৈছিলোঁ। কাৰণ যোৱা বিগত প্ৰায় 7 মাহে হৈছেহি মই বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ। গতিকে এই 7 মাহত আজি আমাৰ চৰকাৰখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আজি চৰকাৰখনে আজি নিবনুৱাসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত বা উন্নয়নমূলক কামৰ ক্ষেত্ৰত আজি বিভিন্ন সমষ্টিত যিবিলাক কাম কাজ তেখেতে কৰিছে, মই তেখেতৰ কাম কাজ আৰু এই যিখিনি প্ৰক্ৰিয়া উন্নয়নমুখী চিন্তাধাৰাক মই সহযোগ কৰিছোঁ। আৰু তেখেতৰ চিন্তাধাৰাৰে, তেখেতৰ উন্নয়নমূলক চিন্তাধাৰাৰে যাতে আমাৰ ৰহা সমষ্টিকো যাতে উন্নয়নৰ দিশত যাতে আগুৱাই লৈ যাব পাৰোঁ। কাৰণ ৰহা সমষ্টিক মই বিভিন্ন সময়ত বহু কিবা কিনি কৰিম বুলি প্ৰতিশ্ৰুতি দি আহিছিলোঁ আৰু ৰাইজে মোক বিশ্বাস কৰি পেলাই ভোট দিছিলে। কিন্তু এনেকুৱা এটা সময় আহিছে যে মই 7 মাহ আজি মুখ্যমন্ত্ৰীজনক 7 মাহৰ পিছতহে আজি মই লগ পাইছোঁ। কাৰণ দলীয় কিছু মই ভয় খাইছিলোঁ যে তালৈ গ'লে কিবা হ'ব নেকি। মই কিছুদিনৰ আগতে এটা বাইট দিছিলোঁ, তাত কৈছিলোঁ যে সমষ্টি উন্নয়নৰ স্বাৰ্থত মই মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ যাম। কাৰণ তেখেত লিডাৰ অফ দ্য হাউচ, তেখেত UDFৰ লিডাৰ, UDFৰ হাউচৰ লিডাৰ, কংগ্ৰেছ হাউচৰ লিডাৰ, BJP হাউচৰ লিডাৰ। গতিকে এজন বিধায়ক হিচাপে তেখেতৰ লগত গৈ পেলাই তেখেতক সহযোগিতা কৰি আৰু তেখেতে যিখিনি কৰিছে সেইটোতো নোহোৱা নহয়, য'ত কমিট কৰিছে তাতে কাম কৰিছে ভালকৈ। আজি তেখেতে যেনেধৰণে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় সদ্ভাৱৰ সৃষ্টি কৰি গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা সেই মহামন্ত্ৰৰে আজি জাতিটোক আগুৱাই লৈ যোৱাৰ তেখেতৰ যিটো ঐকান্তিক যিটো চেষ্টা, ঐকান্তিক যিটো প্ৰচেষ্টা, মই সঁচাকৈ তেখেতৰ কৰ্মৰাজিত মই আপ্লুত হৈছোঁ। চৰকাৰখনক মই দলৰ কথাটো পিছত আহিব। মই কালি যেতিয়া তেখেতৰ তাত গৈছিলোঁ, তেখেতে যেতিয়া মোক মই ঘৰৰ পৰা এখন চেলেং আৰু গামোচাৰে আহি পেলাই তেখেতক মই আদৰণি জনাইছিলোঁ আৰু তেখেতে মোক এখন গামোচাৰে আদৰণি জনাই মই যেতিয়া ৰাস্তা ঘাট, গৰাখহনীয়া, বিভিন্ন শিক্ষানুষ্ঠান, মাদ্ৰাছা, অন্যান্য গোটেই কথাখিনি যেতিয়া তেখেতক কৈছোঁ, মই আটাইতকৈ মই সুখী হৈছোঁ, ভাল লাগিছে। খুব পজিটিভলি, খুব গঠনমূলক চিন্তাধাৰাৰে বৰ ইমান ভালকৈ তেখেতে লৈছে। কৈছে যে শশীটোৰ সমষ্টিত যি য'ত আছে মই ভালকৈ কৰি এইখিনি কৰি দিম। মই এতিয়াও কৈছোঁ, মই আপোনালোকে কিয় কৈছে নহয়, মই সেইকাৰণে কালিৰ পৰা অলপ মানে দ্বিধাহীন অলপ মানে মোৰ নিজৰ সঁচাকৈ মই কৰিলোঁ নেকি জইন, মই টুপি চুপি কিবা ল'লোঁ নেকি, পদুম চদুম পিন্ধিলোঁ নেকি। মইতো কৰাত মই বাৰে বাৰে কৈ আছোঁ, মই কংগ্ৰেছ দলৰ বিধায়ক হিচাপে মই এইখিনি জেগাত এতিয়াও আছোঁ। মই সেইটো নহয়, মই এজন মোৰ জ্যেষ্ঠ, তেখেত জ্যেষ্ঠ। মই মুখ্যমন্ত্ৰী হেৰি কৰোঁতে নহয় মইতো BJP পদুমৰ গামোচা পিন্ধা নাই, তেওঁলোকেতো পদুমৰ মালা হেৰি কৰে। মই ভৱেশ কলিতাতে মই যিমান মই সেইখিনি সময় আৱেগিক হৈ পৰিছিলোঁ, যেতিয়া কিয় মানে আৰু আপোনালোকেও যিটো কৰিলে, মই এনেকৈ ইমান কেমেৰা বা এনেকুৱা এটা পৰিৱেশত মই সমষ্টিটো পৰা নাই, ইয়াতো আহি মই সদায় আঁতৰি থাকোঁ। মানে যেতিয়া কেমেৰা চেমেৰা যেতিয়া ধৰিলে মই এটা অদ্ভুত এটা পৰিৱেশৰ মাজত মই সোমাই পৰিলোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ কাম ভাল লাগিছে। নাই ধৰা নাই মই, দাদা ভৱেশ দাই কৈছে নহয়, শশী নহয়। মই তাৰমানে সেই মুখ্যমন্ত্ৰীক ধৰাৰ পিছত মই ভাবিছোঁ আৰু কোনোবা জ্যেষ্ঠ আছে নেকি। জ্যেষ্ঠক সন্মান কৰাটো আমাৰ অসমীয়া সমাজত এইটো এটা পৰম্পৰা। মই তাৰ উত্তৰ দিবৰ কাৰণে আহিছোঁ। আৰু মই যিহেতু এইটো আমাৰ দলৰ আভ্যন্তৰীণ এটা বিষয়, দলৰ যিহেতু আভ্যন্তৰীণ বিষয় ইতিমধ্যে মই লৈ আহিছোঁ, মই কৰি পেলাই এইখিনি কৰিবলৈ গৈ আছোঁ। কাৰণ 24 ঘণ্টা মোক সময় দিছে দলৰ শৃংখলা ৰক্ষা কৰি পেলাই, বা মোক যিটো কৈছে চৌকছ যিটো কাৰণে দিছে, মই আচৰিত হৈছোঁ। মই কিছু কথা এতিয়া নকওঁ, মই চৌকছখন দি লওঁ, লৈ পেলাই তাৰপিছত মই আৰু নহয় মোৰ গাৰ্জেন মই এতিয়ালৈকে BJPত যোগদান কৰাৰ সম্পৰ্কত কোনো সিদ্ধান্ত মই লোৱা নাই। সেইটোতো তেনেকৈ তেনেকুৱা কথাটো এতিয়ালৈকে নাই। ভোটৰ পেটাৰ্ণ, তেনেকুৱা ভোটৰ পেটাৰ্ণতে মই কংগ্ৰেছ জিকি আহিছোঁ তাৰ পৰা। নাই সেইটো ভোটৰ পেটাৰ্ণতে যোৱা সময়খিনিত মই বিষ্ণু দাস ডাঙৰীয়া অগপ BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক মই পৰাজিত কৰি আহিছোঁ। চৰকাৰ BJPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তাত একেই ভোটৰ পেটাৰ্ণ। মইতো প্ৰায় 13,000 কিমান ভোটৰ ব্যৱধানত মই
হৰুৱাই পেলাই থৈ আহিছোঁ। মুখ্যমন্ত্ৰী নিৰ্বাচন যেতিয়া হৈছিলে হিমন্ত বিশ্ব শৰ্মা, তেতিয়া আপুনি তেওঁক লগ কৰিব আহিছিল নেকি বা তেওঁক শুভেচ্ছা দিব আহিছিল? নাই দিয়া, নাই তেতিয়া অহা নাই। মই কৈছোঁ 7 মাহৰ মূৰত মই প্ৰথমকৈ নিৰ্বাচিত হৈ আহিছোঁ আৰু বিভিন্ন প্ৰতিশ্ৰুতি বা বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰুতি দি পেলাই অহা সমষ্টিবাসী ৰাইজৰ মই আশীৰ্বাদ লৈ আহিছোঁ। মই 7 মাহ ইফালে যাম নে সিফালে যাম নে ক'লৈ যাম নে, লাষ্ট টাইম চাইছিলে নহয় কোনোবাই ভিতৰে অলপ ফোনত যোগাযোগো কৰি আছে আমাৰ বহুত কোনোবাই। মই বোলো তেনেকৈ কৈ থাকিব কিয় লাগে, তেওঁ লিডাৰ অফ অপজিশ্যন, মই অকণমান খোলাকৈ যাওঁ। তাৰমানে আপুনি এইটো ক'ব খুজিছে নেকি যে মুখ্যমন্ত্ৰী চৰণ চুলেহে আপোনাৰ সমষ্টিৰ উন্নয়ন হ'ব, নহ'লে নহয় নেকি? মই মুখ্যমন্ত্ৰী বুলি নহয়, তেখেত এজন জ্যেষ্ঠ। মই NSY কৰা দিনৰ পৰা তেখেতক পাইছোঁ। কংগ্ৰেছত যেতিয়া ছাত্ৰ ৰাজনীতি কৰিছিলোঁ তেতিয়াৰ পৰা মই তেখেতক পাইছোঁ। যুৱ কল্যাণ পৰিষদৰ উপদেষ্টা সচিব যেতিয়া হৈ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মই তেতিয়াৰ পৰা পাইছোঁ। মই শ্ৰদ্ধা কৰোঁ আৰু আমাৰ অসমীয়া পৰম্পৰাত জ্যেষ্ঠক সেৱা কৰাটো এটা পৰম্পৰা আৰু মই সেইটো তেখেতৰ ক্ষেত্ৰত কৰিছোঁ। বৰ্তমানলৈকে বিজেপিত যোগদানৰ কোনো প্ৰক্ৰিয়া মই এতিয়ালৈকে ভবা নাই। মোৰ গাৰ্জেন মিনিষ্টাৰ মিটিং আছিলে নগাঁৱত, মই সেইকাৰণে এদিন মই থাকিব পৰা নাছিলোঁ আৰু এদিন মই এটা সমষ্টি এটা প্ৰগ্ৰেম শেষ কৰি পেলাই আহি পেলাই মই শেষ মুহূৰ্তত আহি পাইছোঁহি। মই তিনিওজনে উপস্থিত আছোঁ। আপোনাৰ দলৰে বিধায়ক হৈছে আপুনি লোভত পৰি বিজেপি লোভটো তেনেকুৱা বিজেপি এনেকুৱা কিবা পকি থকা ফল বা তেনেকুৱাতো নহয়। লোভটো নহয়, মই সমষ্টিবাসী উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনক লগ কৰিছোঁ। মই বিজেপি বা কংগ্ৰেছৰ বিষয়টো নাই। ভৱেশ দা মই সেইটো সময়ত এনেকৈ যেতিয়া আছে আৰু কেওফালৰ পৰা হেৰি কৰিছে, মই একদম সঁচাকৈ মই সচকিত হৈ গৈছিলোঁ। আৰু এনেকুৱা ইমান কেমেৰাৰ সন্মুখত মই মুখ্যমন্ত্ৰীগৰাকীক লগ গৈছোঁ আৰু মোৰ ভাতৃ মই নাজানো। মই গামোচাটো মই পিন্ধিছোঁ আৰু তেখেতৰ গামোচা পিন্ধাটো সৰু কথা, এইটো এটা পৰম্পৰা। সেইটোতো কৰিবই, সেইটোতো নাই। কালিলৈতো মোক কোনোবা আৰু দলে ক'ব যে আহক আমি হেৰি কৰোঁ, কিন্তু মোৰ নিজৰ স্থিতিটো কংগ্ৰেছ নিশ্চয় তেতিয়া আকৌ লগ পাম। আপুনি বাৰু বিজেপিলৈ যাবলৈ ভয় খাইছে নেকি? কাৰণ তাত যিটো ভোট পেটাৰ্ণ আপুনি ক'লে যে অগপ আৰু বিজেপিৰ প্ৰাৰ্থীক আপুনি পৰাস্ত কৰি থৈ আহিছে, ভোট পেটাৰ্ণ সেইটো। তাৰমানে আপুনি সেই ভয়ত বৰ্তমান বিজেপিলৈ নাযায় নেকি যে বাই ইলেকশ্যনত আপুনি হাৰি থাকিব? মোৰ নিজৰ এটা বিশ্বাস আছে, কিন্তু মানে মই যিখিনি টাৰ্গেট কৰি লৈছোঁ উন্নয়ন, আজি এইমছ মই তাৰ পৰা যোৱা সময়খিনিত আমি বঞ্চিত হৈছোঁ। মই এইমছৰ ঠাইত এখন উচ্চ শিক্ষানুষ্ঠান এটা এইমছৰ সমপৰ্যায়ৰ এটা অনুষ্ঠান নিব খুজিছোঁ। আজি RIDFৰ জৰিয়তে মই দলং কেইখনমান নিব খুজিছোঁ, ৰাস্তা কেইটামান নিব খুজিছোঁ। নহয়, এই কথাখিনিৰ কাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আছুতীয়াকৈ সাক্ষাৎ কৰি পেলাই এই কথাখিনি অৱগত কৰিছোঁ। আৰু মই অত্যন্ত সুখী তেখেতে গোটেই কথাখিনি একেমুখে যে উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে সহযোগ কৰা হ'ব। ৰহাত মোৰ ফালৰ পৰা বিধায়ক উন্নয়ন পুঁজি কেইভাগমান মই আধাৰশিলা স্থাপন কৰিছোঁ, এই নতুনকৈ কৰিছোঁ। হয়তো হৈছেতো মানে বিৰোধী সমষ্টিত উন্নয়ন নহয়, মানে বিৰোধী সমষ্টি মানে আমি তেওঁলোকৰ লগত সহযোগ মানে নাহোঁ যে মই এতিয়া মুখ্যমন্ত্ৰীজনক লগ পাবলৈ মোৰ 7 মাহ সময় লাগিলে এটা চিষ্টেমত থাকোঁতে। যিহেতু আপুনি ৰাজনীতিক কি মিছা কথা কোৱাটো ধৰ্মত পৰিণত হৈছে নেকি? কাৰণ আপুনি আজি এই কথাটোত কৈছে যে মই বিজেপিত যোগদানৰ কোনো হেৰি নাই, কালি কৈছে আপুনি চৰকাৰৰ লগত আছোঁ। আৰু যদি বিজেপি আৰু চৰকাৰটো দুটা বেলেগ বস্তু। প্ৰশ্নটো শেষ কৰা কাৰণ কেইদিনমান পিছতে হয়তো আপুনি বিজেপিত আনুষ্ঠানিক যোগদান কৰিব, তেতিয়া এই আজি যিখিনি কথা কৈ আছে সেইখিনিও আপোনাৰ অন ৰেকৰ্ড হৈ আছে। গতিকে মিছা কথা কিমান ক'ব? চাওক, মই এতিয়া বৰ্তমানলৈকে কংগ্ৰেছৰ এটা হেৰিত আছোঁ। ইতিমধ্যে মোৰ দলৰ যিটো অনুশাসনমূলক যিটো ব্যৱস্থা বা যিটো হেৰি সেইটোৰ ওপৰত মই গৈ আছোঁ, ৰাজীৱ ভৱন গৈ আছোঁ। মই আজি এছেম্বলিত মই দলৰ অনুশাসন মতে আছোঁ। যিখিনি সময়লৈকে থাকোঁ, যিখিনি জেগালৈকে আগবাঢ়োঁ, মই দলীয় চিন্তাধাৰা এতিয়াও আছোঁ আৰু থাকিম। মই মুখ্যমন্ত্ৰীজনক লগ মই এতিয়া গৈ আছোঁ মই দিবলৈ। আছোঁ মই
দলে বহিষ্কাৰ কৰে আপোনাক সেইটো দলে চিন্তা কৰিব, মোৰ দলে চিন্তা কৰিব। আজি এই মুহূৰ্তত আপুনি কংগ্ৰেছৰ বিধায়ক, কংগ্ৰেছ দলত আছে, আপুনি কংগ্ৰেছ পৰা পদত্যাগ কৰি কেতিয়া বিজেপিত যোগদান কৰিব? মই এতিয়ালৈকে সেই সিদ্ধান্তটো অহাই নাই, যদি দল সেই সিদ্ধান্তটো বৰ্তমানলৈকে মোৰ অহা নাই। কাইলৈ আহিব পাৰে যদি দলে দলে যদি আজি ব্যৱস্থা হয় খবৰ নিদিয়ে আৰু এটা কথা শুনিছো, কালি যিহেতু আপোনাৰ মুখ্যমন্ত্ৰীয়ে মাতি দিছে, আপুনি কৈছে সংবাদ মাধ্যমে আহিব বুলি আপুনি গম নাপায়, আপোনাক গামোচা পিন্ধাব বুলি গম পায় নে নাপায়? কালি মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে আপোনাক তাত? ইয়াত যিটো মই গোটেই কথাখিনি পাতিছোঁ, তাৰপিছত যেতিয়া হেৰি হৈছে যে শশী তই এনেকৈ আহিছ, ভাল লাগিছে, তোৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মই এইখিনি কৰিম, এতিয়া আমি ধুনীয়াকৈ ফটো, এইখিনি সৰ্জনতামূলকভাৱে হৈছে। আৰু মই ভাবোঁ ভৱেশ কলিতা ডাঙৰীয়াও আমাৰ গোটেইখিনি কথা ইমান সৌহাৰ্দ্যপূৰ্ণ আৰু ইমান ভাল লাগিছে, এটা সৌহাৰ্দ্যপূৰ্ণ এটা পৰিৱেশক পৰৱৰ্তী সময়ত মানে এটা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে ইয়াত ৰাজনীতিৰ কথা আমি কোনো পতা নাই, সি আহিছে উন্নয়নৰ ক্ষেত্ৰত। আৰু মই বাৰে বাৰে কৈ আছোঁ যে নাই, আমি ৰাজনীতিৰ কথা ইয়াত অহাই নাই, আমি মুখ্যমন্ত্ৰীজনক এজন বিধায়কে লগ কৰিছে উন্নয়নৰ স্বাৰ্থত, সমষ্টি উন্নয়নৰ স্বাৰ্থত। বিজেপিৰ সৰ্বৰাজ্যিক সভাপতি ৰাজ্যিক জ্যেষ্ঠ হিচাপে যেতিয়া ওচৰতে যেতিয়া পাই গ'লোঁ, তেখেতে যেতিয়া গামোচাখন পিন্ধাইছে, মই যদি সেইখিনি সময়ত এটা আবেগিক এটা হেৰি মুহূৰ্ত আছিলে। মিডিয়া যে যাব তেতিয়া আপুনি গম পাইছিলে নাই? আপোনালোক যেতিয়া সোমাইছে মই মানে মুখ্যমন্ত্ৰী আল্টিমেটলি আপুনি গম নোপোৱাকে মিডিয়া মাতি আপুনি তেওঁলোকক গামোচা পিন্ধাই দিলে সভাপতি মুখ্যমন্ত্ৰী কৰিলে নহয়? নহয় মিডিয়া মইতো উন্নয়নৰ কাৰণে যামে গৈছোঁ, তাৰপিছত এতিয়া মই যেনেকৈ মইতো আপোনালোকক লগ পাম বুলি ভাবাই নাই। মই এতিয়াতো কোনে পাম সেইটো মই নাজানো। এতিয়া আপোনালোক গৈ পেলাই যে মোক যে এনেধৰণে হেৰি কৰিব, মইতো নহয় এতিয়া মই ষড়যন্ত্ৰ বুলি নাভাবোঁ, কোনো কাৰণে নাভাবোঁ। ইমান এজন সৰলভাৱে ৰহা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সৰলভাৱে তেখেতে যিখিনি মোক সহযোগ কৰিছে, এই সহযোগিতাক মই তেখেতক বহুত চালাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ তেখেতৰ জৰিয়তে সমষ্টিটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মই উপকৃত হ'ম। আপোনাৰ বৰ্তমানৰ সিদ্ধান্ত, এই সিদ্ধান্তটো কেতিয়াৰ ভিতৰত সলনি হোৱাৰ সম্ভাৱনা আছে? আপোনালোকে কিনো সোধে, মই আহিছোঁ